প্ৰিয় দৰ্শক, আজি মাধৱদেৱৰ তিথি। সঁচাকৈ বৰকৈ মনত পৰিছে আমাৰ শংকৰদেৱ মাধৱদেৱলৈ। দুইজনে অসমীয়া জাতিৰ জনক, অসমীয়া জাতিটোক সামাজিক জীৱনত আৰু ধৰ্মীয় জীৱনত দুইজনে গুৰি ধৰি অসমীয়া জাতিটোক বিশ্বৰ ভিতৰত এটা অতি শক্তিশালী জাতি হিচাপে পৰিচিত কৰাই দিছিল। সেই দুইজন গুৰুই হ'ল আমাৰ শংকৰদেৱ, মাধৱদেৱ। গতিকে আজি মাধৱদেৱৰ তিথি উপলক্ষে আমি দুআষাৰমান কথা ক'বলৈ আপোনালোকৰ লগত ইচ্ছা কৰিছোঁ। মাধৱদেৱে আচলতে অসমীয়া জাতিটোক শংকৰদেৱৰ নিচিনাকৈ এটা লেখত ল'বলগীয়া জাতি হিচাপে পৰিচিত কৰাই দিছে। অকল অসমত নহয়, গোটেই বিশ্বত। মাধৱদেৱে দুখন অতিকৈ গুৰুত্বপূৰ্ণ তথ্যভিত্তিক গাম্ভীৰ্যপূৰ্ণ কিতাপ ৰচনা কৰিছিল। সেই কিতাপ দুখন হৈছে যে নামঘোষা। মই ইয়াত কীৰ্তনখন লৈছোঁ। এই কীৰ্তনৰ ইয়াত লিখা আছে যে কীৰ্তন ঘোষা বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল আৰু নামঘোষা বুলি ক'লে মাধৱদেৱে ৰচনা কৰিছিল। গতিকে মাধৱদেৱে দুখন কিতাপ ৰচনা কৰিছিল, অতি গুৰুত্বপূৰ্ণ কিতাপ সেই দুখন, নামঘোষা আৰু ভক্তি ৰত্নাৱলী। নামঘোষা আৰু ভক্তি ৰত্নাৱলী। মাধৱদেৱে অসমীয়া জাতিটোক হাঁহি ধেমালিৰ চলেৰে বহু কথা শিকাইছিল আৰু তাৰ কাৰণে এই জাতিটোৰ গুৰি ধৰাৰ কাৰণে কেইবাখনো নাটক লিখি উলিয়াইছিল আৰু সেইবিলাক প্ৰদৰ্শন কৰি অসমীয়া জাতিটোক এটা শৃংখলাবদ্ধ শান্তিপূৰ্ণ জাতি হিচাপে চিহ্নিত কৰিব পাৰিছিল। তেওঁ লিখা নাটককেইখন হ'ল অৰ্জুন ভঞ্জন, চোৰ ধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভজন বিহাৰ ইত্যাদি। এই নাটকবিলাকে নাটকৰ ৰূপত লিখা হৈছিল যদিও জাতিটোৰ সামাজিক, অৰ্থনৈতিক, চাৰিত্ৰিক, ধৰ্মীয় সকলো দিশতে জাতিটোক এটা ঐক্যবদ্ধ জাতি হিচাপে পৰিচিত কৰিব পাৰিছিল। এইজনেই হ'ল আমাৰ মাধৱদেৱ। তেওঁ আৰু ৰচনা কৰিছিল ৰামায়ণৰ যিটো আদিকাণ্ড বা আদিকাণ্ড ৰামায়ণ। এই ৰামায়ণখন তেওঁ আদিকাণ্ড যিটো ভাগ, সেই ভাগখিনি মাধৱদেৱে ৰচনা কৰিছিল। আৰু ৰচনা কৰিছিল ৰাজহুই নামৰ কিতাপ এখন, জন্ম ৰহস্য। জন্ম ৰহস্য নামৰ কিতাপখনো তেওঁ ৰচনা কৰিছিল। ভক্তি ৰত্নাৱলী, আমি আগতে এবাৰ কৈছোঁ নামটো, ভক্তি ৰত্নাৱলী, নাম মালিকা আৰু নামঘোষা। এই গোটেইখিনিৰ ভিতৰত অতি গাম্ভীৰ্যপূৰ্ণ আৰু অতি গুৰুত্বপূৰ্ণ, গোটেই জাতিটোক ধৰি ৰাখিব পৰা দুখন উল্লেখযোগ্য কিতাপ হ'ল নামঘোষা আৰু ভক্তি ৰত্নাৱলী। গতিকে শংকৰদেৱ আৰু মাধৱদেৱ যি সময়ত দুইজন লগ হৈছিল, সেই সময়খিনিক কোৱা হয় মণিকাঞ্চন যুগ। এইটো এটা অতি উল্লেখযোগ্য যুগ এইকাৰণে যে দুইজন লগ হৈ যি ধৰণৰ অসমীয়া সমাজখনক গুৰি ধৰিলে, এইটো চিৰস্মৰণীয় আৰু সদায় মনত থাকিব। সেইকাৰণে মণিকাঞ্চন যুগ বুলি কোৱা হৈছে। গতিকে আমি প্ৰিয় দৰ্শক বন্ধুসকল, আমি এই আজি মাধৱদেৱৰ তিথি উপলক্ষে তেখেতক সুঁৱৰিছোঁ,
তেখেতক আমি আজি সোঁৱৰাৰ কাৰণে আৰু আমি তেখেতৰ গুণৰাজি যাতে গোটেই বিশ্বত অসমত এটা লেখত ল'বলগীয়া জাতি হিচাপে অসমীয়া জাতিটোৱে যাতে চিনাকি দিব পাৰে তাৰ উদ্দেশ্যে আমি তেখেতক সুঁৱৰিছোঁ আৰু তেখেতৰ গুণৰাজি যিখিনি ধৰ্মীয় আৰু সামাজিক জীৱনত আমাৰ অতি লাগতিয়াল সেইখিনি আমি সদায় স্মৰণ কৰিব লাগিব।